গাইজ গুড মৰ্ণিং বৰ আশা কৰোঁ আপোনালোকক সকলোৱে ভালে আৰু মোৰ পুনৰ আজি নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। সেয়া আমি বহি আছোঁ, আমাৰ দেহা কলেজাতো বহি আছে আৰু শুই উঠি পিনি কৰি আছে আৰু ন বেটা আৰু খেলিব যাব লাগে। এয়া খেলিব যাব নোৱাৰে যে লোকক খেলি থকা দেখিছে নাই, এটা আটপাত হৈ আছে। শুই উঠি খেলিব যায় নেকি? হা শুই উঠি খেলিব যায়। আমি চাহ খাব লাগিব, চাহ খাই পেলাই নি কৰিবা হা কি কৰিবা? নিচাৰ লগত যোৱা? কি কৰিবা নিচাৰ লগত গৈ? ক'ব নাজানো দেই কৈ দিয়া, নহ'লে গুড মৰ্ণিং কৈ দিলোঁ সেইদিন কৈ দিয়া। তোমালোকক চবকে গুড মৰ্ণিং বুলি ক'লোঁ সেইদিন কৈ দিয়া। হাঁহি দেখাইছোঁ দেই মই দাঁতকেইটা উলিয়াই। চি চি কিয় হোলা দাঁতটোত মানে ৰখিয়ে নাথাকে তাৰ ভাগৰ, দেখিছানে? সেয়া হোলা দাঁতটো ঠিক কেনে বহি গৈছে। তামোল খাব নোৱাৰিবি আৰু দেই, কালি দাঁত ভাগি গৈছে তাৰ, এইফালে গুৰি দাঁত এটা ভাগি গৈছে। আমি বহি আছোঁ এতিয়া, দুজনীখন বহি আছোঁ। আমাৰ দেহাটো চামনো মনো আমাৰ ল'ৰাটোৱে আজি ভাতেই খোৱা নাই। ৰুটি খাইছিলে, এতিয়া ভাত খাবগৈ লাগিব ন। এতিয়া কেইটা বাজিলে? এতিয়া 1টা বাজিলে আৰু দেই। মুখখন চা, মুখখন চা, মুখখন চা, মুখখন চা। কিবা দিবা দেই, তোমালোকে মই ভাল হ'বলৈ কিবা দিবা দেই। আমাৰ কুকুৰাকেইটা জুচ লগা দেখি হাঁহিছেও। কোনে গ'ল কুকুৰাকেইটা? এইকেইটা কুকুৰাকেইটা জুচ লাগিছে মানে। তাৰপিছত আলহী আহিব বুলি কয় যে, তেতিয়াহ'লে আলহী আহিব নেকি তৰা? ক'লে গ'লগৈ আকৌ? কুকুৰাকেইটা দেখা থাকোঁতে শালিকীজনী আহি গ'ল নহয়, দৌৰিছে। আমাৰ ল'ৰাটোক এনেকৈ বান্ধি থ'ব লাগে, নহ'লে এনেকৈ মানে কাপোৰখনে ভৰি হেৰি তলত হেৰি কৰি থ'ব লাগে। ইয়াত ফিটা আছিলে, ফিটাডাল মানে লগালে মানে এনেকৈ বহি থাকিব নোৱাৰে, বহিয়ে যাব। এনেকৈ থৈ দিছোঁ আৰু এয়া বহি আছে। কুকুৰাকেইটা জুচ লাগিছে আকৌ, সেইটোকে খাই আছে আমাৰ ল'ৰাটোৱে। এতিয়া দেখাই দিছোঁ, চাহ খাইছোঁ এয়া লাল চাহ। মানে ঘৰত দেখাম কৈছিলোঁ, দেখাবলৈ নাপালোঁ। কিয়নো ল'ৰাটো আমনি কৰি থাকিলে আৰু বৌয়ে ৰুটি বনাই দিলে জল্দি মানে খাই দিলোঁ। আৰু ল'ৰাটোকো খুৱাই দিলোঁ, ৰুটি খাই দিলে, ভাতেই খোৱা নাই এতিয়ালৈকে। মানে মই বাৰু ভাত কেইটামান খালোঁ, ৰুটিহে খোৱা নাই। খাই দিছোঁ, দেখাই দিছোঁ। ওচৰৰ সকাম যে আমি এনেকৈ বিচাৰিলোঁ খাবলৈ, হয় নাই? ওচৰৰ সকাম যে এনেকৈ খাব পাৰি ন? এয়া খাব পাৰি এনেকৈ, আমি বিয়াত খকুৱা আছোঁ আকৌ, দিছে নাই? এয়া খাবলৈ গুচি আহিলোঁ। এয়া আমি এনেকৈ ওচৰতে যে একদম এয়া পিয়ালিটো পাৰ হৈ দিলে পাই যে সেয়া ঘৰ, সেইটো কাৰণে এনেকৈ খাই দিছোঁ, মানে এনেকৈ লৈ দিছোঁ। ঘৰত পালোহি, সকামৰ পৰা আহিলোগৈ মই, ভণ্টিহঁতৰ ঘৰৰ পৰা গৈ আকৌ বাহিৰে বাহিৰে সকামলৈ গ'লোগৈ। ওচৰতে যে সকাম খাই আহিলোগৈ। তাৰ প্ৰসাদ লৈছোঁ, বহুতে খাই আছে দুজনীয়ে, ময়ো খাম এতিয়া। এয়া তাককে লৈ লৈছোঁ মানে, নহ'লে ভালকৈ খাব নোৱাৰোঁ। এয়া মই ফুৰিছোঁ, ইমান ধুনীয়াকৈ ফুলি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।